হেল্ল' এভৰিৱান, ৱেলকাম টু মাই ইউটিউব চেনেল। আজি যিহেতু বিশ্বকৰ্মা পূজাটো, সেইকাৰণে ৰাতিপুৱাতে ভাইটিয়ে বাইকখনৰ গাড়ীখন ধুলে আৰু ধোৱাৰ পিছত সি মাক চেকআপত থৈ আহিলে ডক্টৰৰ ওচৰত। টাইম লাগিব যিহেতু, আৰু ঘৰতো পূজা চূজা কৰিব আছিলে কাৰণে সি গুচি আহিলে। আকৌ আনিব যাব, আৰু মা নাই কাৰণে ময়ে চাকি ধূপ জ্বলাই এনেকৈ ঘূৰাই দিছোঁ। আৰু আগফালখন বহুত লেতেৰা নিচিনা হৈ আছে। লেতেৰা মানে এইখিনি পকা কৰিব লাগিব, মিস্ত্ৰী আহি আছে, সেইকাৰণে অলপ চিজিল হৈ থকা নাই। আৰু মা নাই কাৰণে ময়ে প্ৰসাদ তিয়াই দিলোঁ। বুট তিয়াইছোঁ, মগু তিয়াইছোঁ, আৰু এনেকৈ যিখিনি লাগে। আৰু শৰাইখন ঘৰতে পাপাই গোঁসাই ঘৰত সজাই দিব, আৰু সেইখিনি পাপাই লৈ গ'ল। আৰু বাকীখিনি ময়ে কাটি মেলি বাহিৰতে হেৰি কৰি দিম। এইখিনি আপেল কটা হৈ গ'ল। কলখিনিও কাটি লওঁ। একেবাৰে নিয়মটো কৰিছোঁ কাৰণ মা নাই আৰু ইমান ডাঙৰকৈ কৰাও নাই। পূজা বুলি নহয় আৰু এনেই এখন শৰাই সজাই দিব ঘৰতে, আৰু বাকী যোন আহে আৰু তেনেকৈ প্ৰসাদ চাহ দিম। আৰু সেনেকৈ কাকো মাতা মেলা নাই, ইমান ডাঙৰ কৰা নাই তেনেকৈ। নেক্সট ইয়েৰ ভালকৈ হ'ব, কাৰণ মা গা বেয়া হৈ আছে। আৰু এইখিনি কাটি কাটি মোৰ ভাগৰেই লাগি গৈছেগৈ। এইবাৰ কাটিছোঁ কুঁহিয়াৰডাল কাটিবলৈ বহুত টান হয়, আৰু সেনেকৈয়ে ময়ে কাটিছোঁ। আৰু কাৰণ এতিয়া বেলেগ মানুহ নায়েই, ময়ে কৰিব লাগিব। সেইডাল কাটিবলৈ টান যদিও তেনেকৈয়ে কাটিলোঁ। আৰু কটাৰ পাছত এতিয়া ভণ্টি আহিছে, তো ভণ্টিকে মই সৰু সৰুকৈ টুকুৰা কৰিব দি দিছোঁ। আৰু তাই সেইখিনি সৰু সৰুকৈ কাটি দিছে। আৰু এয়া শৰাইখন যিহেতু গোঁসাই ঘৰত সজোৱা হৈ গ'ল, তো বাহিৰত তাইকে এইখিনি মিক্স কৰি দিব কৈছোঁ। এয়া কোনো নিয়ম বুলি নহয়, আৰু এয়া আমাৰ প্ৰসাদ ৰেডি হৈ গ'ল। আচলতে পূজা বুলি নহয়, এনেই আমি বাহিৰতে দুজনীয়ে মিলি কৰি দিলোঁ। আৰু ইভিনিঙত আজি যিহেতু মনসা পূজাও হয়, বিশ্বকৰ্মা পূজাৰ লগতে ৰাতিৰ পৰা মনসা পূজা ষ্টাৰ্ট হয়। তো গা পা ধুই ৰেডি হ'লোঁ, আৰু মনসা পূজালৈ এইফালে সীমাবা আহিলে, আৰু খুৰী যাব, ভণ্টি যাব, ওচৰৰ খুৰী এজনীও যাব। আমি গৈ পালোঁগৈ ইয়াৰ পূজাত। আৰু পূজাত গৈ মনটো বহুত ভাল লাগিছে। এয়া চাওকচোন, দেৱীজনা ইমান ধুনীয়াকৈ বনাইছে, তাতে মনটো গৈ বহুত পবিত্ৰ ফিল হয়। মনসা পূজা আচলতে বহুত জাগ্ৰত হয় আৰু বহুত প্ৰমাণিত হয়। আপুনি যদি মনত ভাবি কিবা এটা তেওঁৰ নামত আগ কৰি দিয়ে, সেইটো তেওঁ ফল দিয়েই। আৰু তেনেকেই বহুতে বিশ্বাস কৰে। আৰু এই পূজাত শৰাই দিয়াৰ উপৰিও আপুনি হাঁহ, পাৰ, যিকোনো বস্তু, ছাগলী হওক, এইবিলাক আগবঢ়াব পাৰে। আমিও চাকি জ্বলাই ল'লোঁ, আৰু মানুহ তেনেকৈ অলপ অলপকৈ বাঢ়িছেগৈ আৰু লাহে লাহে। কিন্তু তাতে গৈ মনটো সঁচাকৈয়ে বহুত ভাল লাগে। আৰু বহুত টাইম আমি থাকিলোঁ, কেনেকৈ টাইমটো পাৰ হৈ গ'ল ধৰিবই নোৱাৰি। হয় নেকি? কি কৰিব ৰাতিকৈ? চাকি জ্বলোৱা ঠাইখিনিৰ কাষতে শৰাই বস্তু লৈ থকা হৈছে, এয়া দেখিছে। আৰু যিসকলে শৰাই দিয়ে তাতে দিব লগা হৈছে বস্তুখিনি। আৰু এইফালে মালা চালাও দিব লাগে। মালা দিলে বোলে 3ডাল দিব লাগে, এডাল দিলে বেয়া হয় বুলি কৈছে। সেইকাৰণে 3ডাল মালা দিব লাগে, যিসকলে নাজানে। আৰু ইয়াতে আপোনাৰ এয়া দেখিছে, পীৰাখনত পূৰা গজাল দিয়া আছে। ৰাতি যাৰ গাত মনসা মাহ থিতি লয়, তো তাতে মানে তেওঁ প্ৰুফ দিয়ে, তাতে থিয় হৈ। ভালকৈ ইমান নাজানো। আৰু এয়া দেৱী হৈছে যোৱা বছৰৰ। এয়া দেৱী কাইলৈ বিসৰ্জন দিয়া হ'ব, আৰু আজি অনা দেৱীভাগ আকৌ নেক্সট ইয়েৰলৈকে ৰখা হ'ব। এয়া খুৰী। এই মৰম লগা ভণ্টিজনীৰে ঘৰ হয়। সিহঁতৰ ঘৰতে পাতিছে পূজাভাগ, আৰু তাই আমাক এই পূজাভাগৰ ৰাতি কি হ'ব আমাক বুজাই আছে। কাৰণ মই আগতে কেইবাবাৰো চাকি দিবলৈ আহিছোঁ, কিন্তু ৰাতি ইয়াত থাকি পোৱা নাই। আৰু ৰাতি পূৰা জাগ্ৰত হৈ থাকে বুলি কৈছে। আৰু যাৰ গাত মানে কাৰোবাৰ গাত থিতি লয়, আৰু আপোনালোকে চোৱা চিতাও কৰিব পাৰে। পৰা হ'লে ৰাতিও থাকিলোহেঁতেন, ৰাতিও চাব মন আছিলে পূজাভাগত কি হয়, কিন্তু ৰাতি থকাটো সম্ভৱ নহয়। সেইকাৰণে চাকি জ্বলাই আমি বহুত দেৰি বহিলোঁ, আৰু তাত বহুত ধুনীয়া শুশ্ৰূষা কৰিছে। সঁচাই ভাল লাগিল। আৰু এই ভাইটিটোক বোলে ফটো এখন মাৰি দিব লাগে,